নমস্কাৰ বন্ধুসকল, বহু দিনৰ পৰা ভাবিছিলোঁ ইউটিউবত এটা চেনেল খুলিম বুলি, ভিডিঅ' বনাম বুলি, কিন্তু কি বিষয়ৰ ওপৰত বনাওঁ, কেনেকৈ বনাওঁ, কি কৰোঁ একো ভাবি পোৱা নাছিলোঁ। অৱশেষত গৈ পেলাই এটা বিষয় পাইছোঁগৈ, মোৰ ঘৰৰ ওচৰৰে এটা বিষয়। নগাঁও বহমপুৰ অঞ্চলৰ এখন জলাহ, এখন আমি গোগৰ জলাহ বুলি কওঁ, বৃহৎ জলাহ এখন, প্ৰায় 150 বিঘামান মাটিৰে আগুৰি থকা এখন জলাহ। জলাহখনত চাবলগীয়া বস্তু বহুত আছে। আপোনাৰ পদুম ফুলে ভৰি আছে গোটেই জলাহখন, আৰু তাতকৈ এটা ভাল কথা, জলাহখনত পৰিভ্ৰমী চৰাই আহি পেলাই তাতে পোৱালি দিয়ে, কণী পাৰি পেলাই পোৱালি উঠাই ইয়াৰ পৰা লৈ যায়, আৰু মাছেৰে ভৰি পৰে জলাহখন, বিশেষকৈ জুলাই আগষ্ট মাহত। আৰু সেই মাছ ধৰিয়ে ইয়াৰে আপোনাৰ 40-50টা পৰিয়ালে জীৱিকা নিৰ্বাহো কৰি আছে। গতিকে আহক মই আপোনালোকক জলাহখনৰ মাজলৈ লৈ যাওঁ আৰু ইয়াৰ বিভিন্ন পৰিৱেশবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। বহুদূৰ খোজকাঢ়ি আহি পেলাই এতিয়া জলাহখনৰ প্ৰায় আৰম্ভণিত ভৰি দিছোঁহি। এইখিনিৰ পৰাই জলাহখন আৰম্ভ হৈছে। এয়া ওচৰতে দেখুৱাম আপোনালোকক, পদুম ফুল ফুলিবলৈ আৰম্ভ কৰিছে লাহে লাহে। আৰু এয়া মোৰ পিছফালে চাওক, বহু গৰু ম'হে ঘাঁহ খাই আছে। ইয়াত এইখন জলাহতে বহুত মানে ইয়াৰ বহমপুৰ অঞ্চলৰ বহুত মানুহৰ গৰু ম'হে ইয়াতে ঘাঁহ খায়, ইয়াতে চৰে। আৰু বাৰিষা ইয়াত যেতিয়া পানী হৈ যায় তেতিয়া তাত দল ঘাঁহ হয়, আৰু বহুত মানুহে ইয়াৰ পৰা নাও লৈ ঘাঁহ কাটি নি পেলাই গৰু ম'হক খুৱাইগৈ। আৰু এতিয়া মই আপোনালোকক এয়া পদুম ফুল আছে, পদুম ফুল দেখুৱাবলৈ চেষ্টা কৰিম। এয়া পানী হৈ গৈছে, লাহে লাহে ওপৰলৈ পানীবোৰ উঠি আহিছে, আৰু 1 মাহমান পিছত আপোনাৰ ইয়াত মাটিৰ পৰা 10-12 ফুট ওপৰলৈ পানী উঠি যাব। তেতিয়া কিন্তু খোজকাঢ়ি আহিব নোৱাৰি। পিছৰ ভিডিঅ'টোত মই আপোনালোকক নাও লৈ আহি পেলাই গোটেই জলাহখন ঘূৰি পেলাই একপাক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মই আপোনালোকক দেখুৱাম ইয়াত যি পদুম ফুল লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে। এইখিনি জেগাত দ কাৰণে প্ৰথম এইখিনি জেগাত পদুম ফুলবোৰ ওলাই আহিছে, পাতবোৰ ওলাই আহিছে। ইয়াতো পদুম ফুল আছে, কিন্তু ওলোৱা নাই, মানে পানীটো ভালকৈ হোৱা নাই কাৰণে ওলোৱা নাই। এতিয়া মই মাজলৈ অকণমান যাম। এয়া চাওক, পদুম ফুল লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে। এয়া পদুমৰ কলি, লাহে লাহে পদুম ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, এয়া চাওক পদুম ফুলবোৰ। গতিকে বেছি দলৈ নামি নাযাওঁ, পানী হয়তো দ আছে, মোৰ গোটেই কাপোৰ তিতি যাব, তিতিলেই আধা। আৰু ইয়াতে এই দলবোৰৰ মাজতে আপোনাৰ পৰিভ্ৰমী যিবোৰ চৰাই আহে, সিহঁতে বাঁহ সাজি পেলাই কণী পাৰি পোৱালি উঠাই লৈ যায়। হয়তো মই আগলৈ গৈ থাকিম, আগলৈ গৈ যদি আপোনালোকক কণী পাওঁ, চৰাই বাঁহ দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া আৰু অলপ আগবাঢ়োঁ। জলাহখনৰ প্ৰায় মাজভাগত পাইছোঁহি মই। বহু দূৰ খোজকাঢ়ি ফুৰিছোঁ, ভালো লাগিছে আচলতে। ইয়াত একো অসুবিধা নাই, মানুহৰ গেডাৰিং নাই, আপোনাৰ কোনো মাস্কৰ প্ৰয়োজন নাই, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, আৰু ভাল লাগে খোজকাঢ়ি। এতিয়া মই আপোনালোকক দেখুৱাম এটা বিশেষ পুখুৰী, জলাহখনৰ এটা বিশেষ পুখুৰী। বিশেষ বুলি কিয় কোৱা হয়, মানে আপোনাৰ এই পুখুৰীটোতে প্ৰথম জোপা পদুম ফুলিছিলে। আমাৰ জলাহখনৰ যিমান পদুম আছে এতিয়া, এই পুখুৰীটোতে প্ৰথম জোপা পদুম ফুলিছিলে। মই পুখুৰীটোৰ পাৰত উঠিছোঁ। এই চাওক, মোৰ পিছফালে এইটো পুখুৰীটো পদুম পুখুৰী বুলি কওঁ। আমাৰ গাঁৱৰ মানুহে এইটো পদুম পুখুৰী বুলি কয়। কিন্তু এটা কথা, আপোনাৰ পেনাইৰ কাৰণে এই পুখুৰীটোত থকা বহু পদুম এতিয়া মৰি গৈছে। পেনাই আপোনাৰ পুখুৰীটো আধাখিনি ঠাই পেনাই আগুচি ধৰিছে, সেইকাৰণে বহুত পদুম মৰি গৈছে। আৰু হয়তো যদি পেনাইবোৰ ইয়াৰ পৰা কেনেবাকৈ আঁতৰাই দিব পাৰি, তেতিয়াহ'লে পুখুৰীটোত আকৌ পদুমবোৰ আকৌ ফুলি পৰিব। আহক এতিয়া আগলৈ যাওঁ, আৰু পদুমৰ কথা নকওঁ, আৰু আপোনালোকে বৰ খাইছে চাগে। এতিয়া মই চৰাই, বাঁহ আৰু চৰাইবোৰ আপোনালোকক, ইয়াত বহু ধৰণৰ চৰাই আহে। আপোনাৰ কাম চৰাই আহে, কুঁহা আহে, গংগা চিলনী আহে। হয়তো আপোনালোকে নাম নাজানে, কিন্তু মই বহুতে নাম নাজানিব পাৰে এইবোৰ চৰাই, কিন্তু মই জানো। মই জলাহতে ঘূৰি কৰি ফুৰোঁ সৰুৰ পৰাই, আৰু এতিয়া আগলৈ গৈ থাকিম। ব'লক, আগুৱাই আহি পেলাই মই এটা জেগা পাইছোঁহি, অলপ হাবিৰে আগুৰি আছে জেগাটো। অগৰা গুটি বুলি কয় এইটো, আপোনালোকে, মই দেখুৱাম আপোনালোকক। অগৰা গুটি বুলি কয় এইটো, চাওক। এইবোৰ আগতে আমি সৰুতে যেতিয়া গাঁৱত বিয়া হয়, এইবোৰ লৈ গৈ পেলাই, মানে ক'ব নাপায়, ছোৱালীবোৰৰ মূৰত মাৰো, চুলিত লাগি ধৰে। আমি ছোৱালী জোকাওঁ, মানে সৰুতে, মানে যেতিয়াৰ পৰা ছোৱালী জোকাব পাৰোঁ তেতিয়াৰ কথা কৈছোঁ। এইবোৰ বাৰু নকওঁ এতিয়া আমি মাজলৈ নামি যাওঁ, আৰু চৰাই থাকিলে উৰি যাব, দেখুৱাম। আৰু কণীও হয়তো ইয়াত থাকিব পাৰে। আৰু এটা কথা, এইবোৰ হাবিবোৰ পানী হ'লে ইয়াত নাথাকে, জংঘলবোৰ। ইয়াৰ ওপৰত আপোনাৰ পানী হৈ যাব, মাটিৰ পৰা আপোনাৰ 10-12 ফুট ওপৰলৈ পানী উঠি যাব। ইয়াত আমি খোজকাঢ়ি ঘূৰিব নোৱাৰোঁ, নাও লৈ আহিব লাগিব। তেতিয়া এইবোৰ জংঘলবোৰ মৰি যাব লাহে লাহে, 1-1.5 মাহ পিছত জংঘলবোৰ নাইকিয়া হৈ যাব,
আৰু ইয়াৰ ওপৰত পানী হৈ যাব। কিন্তু আকৌ খৰালি এইবোৰ গুটিৰ পৰা আকৌ জংঘলবোৰ হৈ পৰে। এতিয়া পানী হ'লে লাহে লাহে নদীৰ পানী যেতিয়া ইয়াত সোমাব, আপোনাৰ পিছফালে এখন দেখিবলৈ পাব, এখন পাহাৰ দেখিছে, বামুণী পাহাৰ। তাৰ পিছফালে দবকা পাহাৰ আছে। তাৰ আগত আমাৰ নদীখন আছে। এইখন আপোনাৰ ননৈ, যিখন ননৈ নদী, সেই নদীখনৰ পানীয়ে আমাৰ জলাশয়খনত সোমায়। সেয়া পানীতে আপোনাৰ মাছ আহে। আৰু আপোনাৰ এতিয়া বলক আগলৈ যাওঁ। ইমান কথা কোৱাৰ অভ্যাস নাই, গতিকে কথাবোৰ কিবা কওঁতে ভুলো হ'ব পাৰে, ক্ষমা কৰিব। মই এতিয়া অগৰাগুটিখিনিৰ মাজত সোমাই আহিছোঁ। আৰু যদি চৰাই আছে উৰি যাব, আৰু যদি চৰাই বাঁহ পাওঁ, তেতিয়াহ'লে মই আপোনালোকক দেখুৱাম। কণীও পাৰি থ'ব পাৰে। হোৱা নাই এতিয়া, লাহে লাহে যেতিয়া ইয়াত পানীয়ে ভৰি পৰিব, তেতিয়া আপোনাৰ বহুত কণী পাৰে, পোৱালি উঠাই লৈ যায়। আৰু এটা কথা, বহুত ডাঙৰ জলাহ। ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ মই জলাহখনৰ কথা। প্ৰায় 200 বিঘামান মাটিৰে আগুৰি আছে জলাহখন। এতিয়া বলক আগলৈ যাওঁ। অগৰাগুটিবোৰ পেনত লাগিছে মোৰ দুই এটা। আগতে বিয়াত আপোনাৰ ছোৱালীৰ চুলিত মাৰো, এইটো আমি ধেমালি কৰোঁ আৰু। এতিয়া বলকচোন গৈ থাকোঁ বাৰু আগলৈ। কি দেখোঁ, এখন জংঘল, সাপো থাকিব পাৰে, ডাঙৰ ডাঙৰ সাপ আছে ইয়াত। হয়তো এতিয়া নেদেখোঁ চাগে, কাৰণ মই মুকলিয়ে আহিছোঁ, জংঘলখিনিৰ মাজত সোমোৱা নাই। এইটো চাওক, বালি ঘোঁৰা বুলি কয়। এইটো এটা বালি ঘোঁৰা মোৰ আগত উৰি গৈছে মাতি। এইটো চাওক বালি ঘোঁৰা। ইহঁতে কণী পাৰে, কিন্তু ইহঁতৰ কণী অতি সহজে দেখা পোৱা নাযায়। ইহঁতে কণীবোৰ লুকুৱাই থয় ক'ৰবাত। এই কাম চৰাই আছে ইয়াত, আপোনাৰ শৰালি হাঁহ আহে, কিন্তু এতিয়ালৈকে দেখা পোৱা নাই। বহুখিনি ঠাই পাৰ হ'লোঁ অগৰাগুটিৰ মাজেদি, কিন্তু চৰাই দেখিবলৈ নাপালোঁ। আগলৈ যাওঁ, পেনাই থকা পুখুৰী আছে, তাততো দেখিমেই চৰাই পেনাইৰ মাজত। কিন্তু আপোনাৰ ইয়াত এইখিনি ঠাইত থাকিব লাগিছিল চৰাই, কিন্তু দেখা নাপালোঁ। আগলৈ যাওঁ, পেনাইৰে ভৰি পৰা কিছুমান পুখুৰী আছে। এয়া চাওক, এইবোৰ পুখুৰীত চৰাই নিশ্চয় দেখিছোঁ, কিন্তু বহুত আঁতৰত আছে মোতকৈ। পেনাইৰ মাজত যে কৈছিলোঁ, তো এইটো পেনাই থকা পুখুৰী। এয়া সুন্দৰ কাম চৰাই চৰি আছে। চাওক আপোনালোকে, মই বেছি আগলৈ গ'লে হয়তো উৰি যাব, কিন্তু তথাপিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, কাম চৰাই, দুটা কাম চৰাই চৰি আছে। বহু চৰাই আছে, কিন্তু লুকাই থাকে তাহাঁত। এইবোৰ চৰাই উৰি গৈছে, চাওক। এইটো কাম চৰাই, চাওক উৰি গৈছে, আকৌ পৰিছে। কিন্তু ইহঁতে ইয়াতে কণী পাৰে, কণীবোৰ ইয়াত আছে, কিন্তু মই এতিয়া আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ পানীৰ মাজত বামত হয়তো কিনাৰত থকাতে মই দেখুৱাব পাৰিলোহেঁতেন। তাৰ কাৰণে মই ক্ষমা খুজিম। আৰু যদি পিছৰ ভিডিঅ'টোত মই আকৌ বনাওঁ, তেতিয়াহ'লে মই আপোনালোকক নাওলৈ আহি পেলাই কণীবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল, চৰাই দুটা দেখিলোঁ, কিন্তু কণী দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, বাঁহো দেখুৱাব নোৱাৰিলোঁ। হোৱা নাই আচলতে, কাৰণ যেতিয়া পানী হৈ পৰিব, তেতিয়া সিহঁতে কণী পাৰিব। আৰু লাহে লাহে ক'ৰবাত পাৰিছে চাগে, কিন্তু এতিয়া পানীৰ মাজত নামি চাব লাগিব। পুখুৰীৰ মাজততো নামি চাব নোৱাৰোঁ। গতিকে আজিলৈ ইমানতে থওঁ। গোটেইখিনি একেদিনাই দেখুৱাব নোৱাৰোঁ, বহুত ডাঙৰ জলাহখন, বহুত ডাঙৰ। গতিকে সিফালেও ঠাই আছে। ইয়াৰ আমাৰ দুটা ভাগ আছে জলাহখনৰ। পশ্চিম ভাগটো আমি ভেৰণী বুলি কওঁ, আৰু যিটো পূব ফালৰ ভাগ, সেইটো আমি দীঘলী বুলি কওঁ। মানে আমাৰ কাকাহঁতৰ দিনৰ পৰা এইবোৰ নামাকৰণ হৈ আছে, আমিতো কোৱাহে শুনিছোঁ আৰু। তো গতিকে আজিলৈ ইমানতে সমাপ্ত কৰোঁ। যদি চাই ভাল পাইছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অকণমান মোক উৎসাহ জনাব। ধন্যবাদ।